কি কুক্ষণত মোক তুমি জন্ম দিছিলা তোমাৰ মন আজি এনে বিষাদিত কিয় পিতৃৰ ক্ৰোধ শান্ত কৰিব নোৱাৰিলা নেকি বাছা হে মেদিনী তুমি এতিয়াও ৰখা তলে যোৱা নাই কিয় হে নক্ষত্ৰ মণ্ডলী তুমি এতিয়াও কক্ষ শুদ্ধ হোৱা নাই কিয় পিতাৰ আদেশতকৈও কঠোৰ তুমি ইমান উন্মাদ কিয় হৈছা উন্মাদ নহয় আই উন্মাদে জানো কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছা উন্মাদে জানো কেতিয়াবা পিতৃৰ আদেশ পালন কৰা দেখিছা আই মই পিতাৰহে পুত্ৰ মই তোমাৰ পুত্ৰ নহয় পাহৰি যোৱা তুমি ৰাম নামৰ কোনোবা সন্তানক জন্ম দিছিলা এতিয়া সি তোমাৰ সন্মুখত কাল সৰ্পৰূপে থিয় দিছে বুজিলো ৰাম হয়তো পিতৃয়ে তোমাক কঠোৰ আদেশ দিছে আৰু যি আদেশ তুমি মোৰ ওচৰত প্ৰকাশ কৰিবলৈ টান পাইছা লিখন কোনে খন্দাব পাৰে কোৱা পিতাৰ আদেশ কোৱা সকলো আক্ষেপ নকৰিবা পিতাৰ আদেশ কি সুধিবা এনে আদেশ দিছে যি আদেশ কোনো পুত্ৰক কোনো পিতৃয়ে আজিলৈকে দিয়া নাই আৰু কোনো পুত্ৰই পালন কৰিব নোৱাৰে কঠোৰ আদেশ তোমাৰ পিতাই দিছে পিতাৰ আদেশ হৈছে এক দণ্ডত তোমাক শিৰছে পিতৃর হাতে মাতৃক হত্যারো আনে দিলা
এটি সামান্য দুখৰ কাৰণে নিজ পত্নীৰ প্ৰাণ হত্যা কৰে তেন্তে সামান্য প্ৰজাই কিদৰে পালন কৰিব সংসাৰৰ জটিল সমস্যা সন্তান হয় কিয় তোমাৰ পুত্ৰ সন্তান হল কিয় পিতাই এনে কঠোৰ আদেশ দিছে কিন্তু তুমি জানো এই আদেশ পালন কৰি থাকা তুমি এই আদেশ পালন নকৰা তুমি এই আদেশ পালন নকৰা এতিয়া উচিত অনুচিত বিচাৰ কৰাৰ শক্তি নাই কিন্তু সুযোগ্য পুত্ৰ হিচাপে মই পিতাৰ আদেশ পালন কৰিম তোমাৰ বাবে কি পিতাই শ্ৰেষ্ঠ মাতৃ কোনো নহয় পুত্ৰ কি পিতাৰ ওচৰত দিদি মাতৃৰ ওচৰত নহয় নাই আই বুলি মাতি আৰু আই শব্দটোক অসন্মানিত নকৰো দেৱী তুমি পুত্ৰ সন্তান জন্ম দিয়া নাছিলা দিছিলা এক কাল শত্ৰু যোৱা দেৱী যোৱা কিবা যদি কৰ্তব্য আছে পালন কৰি লোৱা
মোক মৰমেৰে নামাতিবা নহ'লে মই মোৰ কৰ্তব্যৰ পৰা বিমুখ হ'ম মই মোৰ হৃদয় পাখানতকৈ পাখান কৰিছো দয়া ময়া স্নেহ মমতা বিসৰ্জন দিছো আই তুমি প্ৰস্তুত হোৱা মই আৰু অপেক্ষা কৰিব নোৱাৰো মই আৰু অপেক্ষা কৰিব নোৱাৰো নাই নাই দাদা অপেক্ষা কিহৰ মই প্ৰস্তুত তুমি তোমাৰ কৰ্ম কৰা তুমি যদি কোনোবা ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰিব লগা আছে তেন্তে কৰি লোৱা আকৌ যদি এই ধৰাত নাৰী ৰূপে জন্ম ল'বৰ মন তেনেহ'লে প্ৰাৰ্থনা কৰা যাতে পুত্ৰৱতী নহয় পুত্ৰহীন হৈ থাকা জন্মে জন্মে মই যাতে তোমাকে স্বামী রূপে পাব জন্মে জন্মে যাতে মই তোমাকে স্বামী তুমি তোমার কর্ম করা এতিয়া তুমি নিজ অভিলাষে জীৱন পূজা
মই তাকেই দান পিতা চিৰদিন মাতৃ সন্তানে চিৰদগ্ধ কৰিবৰ যদি মন নাই পিতা আপোনাৰ সৰ্বশক্তি প্ৰয়োগ কৰি মোৰ জন্মদাত্ৰী মাতৃক জীৱন দান কৰক জগতত ধন্য তুমি যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য থাকিব তোমাৰ নাম উজ্বলি থাকিব না মই তোমাৰ পিতৃভক্তি পৰীক্ষাহে লৈছো তুমি সহজে উত্তীৰ্ণ হ'লা তুমি মোৰ যথাৰ্থতে সুপুত্ৰ এতিয়া তুমি এক মুহূৰ্তৰ বাবে চক্ষু পিতা পিতা সেনাপতি মই ঘূৰি নহা পৰ্যন্ত এই ৰাজ্যৰ ভাৰ